সংঘটিত পৰকীয়া প্ৰেমৰ ঘটনা শিৱসাগৰৰ দিচাং মাইজগাঁৱৰ নিবাসী ৰিয়াজুদ্দিন আহমেদ ওৰফে পাপু নামৰ ব্যক্তিজনে 2015 বৰ্ষতে বিবাহপাশত আবদ্ধ হৈছিল শিৱসাগৰৰ এগৰাকী যুৱতীৰ লগত। পৰৱৰ্তী সময়ত তেখেতৰ সকলৰ জীৱনলৈ এগৰাকী কন্যা সন্তান আহে। ৰিয়াজৰ পত্নীয়ে যথেষ্ট মৰম আৰু সন্মান কৰিছিল ৰিয়াজৰ পৰিয়ালক আৰু নিজৰ দায়িত্ব পালন কৰি গৈছিল এগৰাকী সুবোৱাৰী হিচাপে। 2024 বৰ্ষৰ 16 নৱেম্বৰ দিনা ৰিয়াজৰ পত্নীৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা। কাৰণ 16 নৱেম্বৰ দিনা ৰিয়াজে শিৱসাগৰ দিচাংঘাটৰ এগৰাকী মহিলাক বিয়া কৰাৰ বাবে পলুৱাই নিয়ে আৰু সেইদিনাই নিজৰ মেজিক বাহনখনো বিক্ৰী কৰি দিয়ে। ৰিয়াজৰ বহুদিনৰ পৰাই পৰকীয়া প্ৰেম চলি আছিল দিচাংঘাটৰ বেলেগ এজনৰ ব্যক্তিৰ পত্নীৰ লগত। কিন্তু সমগ্ৰ ঘটনাৰ পাছতো ৰিয়াজৰ নিজৰ পত্নীয়ে যোৱা 2 মাহত নিজৰ স্বামীৰ অপেক্ষাত কটাই জীৱনটো। সমগ্ৰ ঘটনাৰ লগত জড়িত আছিল ৰিয়াজৰ ভনী জোৱাই ৰাজু আলী, ৰিয়াজৰ ভগ্নী নাছিমা বেগম আৰু মাতৃ নাজিমা বেগম। জানিব পৰা মতে ৰিয়াজৰ পৰকীয়া প্ৰেমৰ কথা সমগ্ৰ পৰিয়ালতে অৱগত আছিল যদিও ৰিয়াজৰ পত্নীৰ পৰা সম্পূৰ্ণ গাপ দি ৰাখিছিল। ৰিয়াজৰ পত্নীয়ে 2টা আত্মসহায়ক গোটৰ পৰা ঋণ লৈ বাহন ক্ৰয় কৰি দিছিল ৰিয়াজক। কিন্তু পৰকীয়া প্ৰেমৰ অন্ত হোৱা ৰিয়াজে বাহন বিক্ৰী কৰি সমগ্ৰ ঋণৰ বোজা পত্নীৰ ওপৰত দি থৈ গ'ল। আইনে পত্নী আৰু 9 বছৰীয়া কন্যাক উচিত বিচাৰ দিয়াৰ লগতে ৰিয়াজৰ পৰিয়ালৰ প্ৰতিজন দোষী ব্যক্তিক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তথা চৰকাৰ প্ৰশাসনৰ ওচৰত দাবী জনাইছে ৰিয়াজৰ পত্নীয়ে। সততে বেটি বচাও বেটি পঢ়াও শ্লোগান দিয়ে থকা শাসনাধিষ্ঠ চৰকাৰখনে পৰৱৰ্তী সময়ত ভুক্তভোগী পৰিয়ালটোৰ বিষয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। মই দিচাং মাইজগাঁৱলৈ বিয়া হৈছিলোঁ 2015 চনতে। 2025 চনত মানে 2024 চনত মানে মোৰ মানুহজনে দিচাং ঘাটৰ পৰা মানে এই দিচাং ঘাটৰ পৰা মানে বোৱাৰী এজনী পলুৱাই লৈ যায় আৰু গাড়ী এখন কিনিছিলে গোটৰ পৰা লোন লৈ পিনে, 2টা গোটৰ পৰা বন্ধন আৰু ছেটিঙৰ পৰা সেই পইচাখিনি লৈ গাড়ীখন কিনিছিলে। গাড়ীখন মানে বিক্ৰী কৰি পিনে সেই মানুহজনীক লৈ যায়। সেইকাৰণে যে এই পৰকীয়া প্ৰেমত মানে কঠোৰ ব্যৱস্থা ল'ব লাগে। কাৰণ মোৰ এজনী ছোৱালী আছে, 9 বছৰ হৈছে। তাই জীৱনটো ধ্বংস হৈ গ'ল, লগতে মোৰো হ'ল আৰু যিজনী বোৱাৰী গৈছে সেইজনীৰ মানে 2টা ল'ৰা আছে। এতিয়া ঘৰৰ মানুহ মাক, ভনীয়েক আৰু জোৱাইক চব মিলি আছে। মই তেওঁ যোৱাৰ পাছতো 2 মাহ ঘৰতে আছিলোঁ, কিন্তু পাছত যে গম পালোঁ যে মাক আৰু ভনীয়েক জোৱাইক চব মিলি আছে। সেইকাৰণে সেইখন ঘৰত মই কেনেকৈ থাকিম। সেইকাৰণে মোৰ ছোৱালীজনী কাৰণ সিহঁতৰে হয়, কাৰণ মোৰ ছোৱালীজনী খাতি মোৰ ৰিয়াজুদ্দিন আহমেদ, এনেকৈ পাপু বুলি চবেই গম পায়। বোৱাৰীজনীৰ নামটো হ'ল আস্পিকা, এই দিচাং বলিয়াঘাটৰ ছোৱালী হয় আৰু দিচাঙলৈ বিয়া হৈছে। বিয়া হোৱাটো চিয়ৰ। আৰু সিহঁতি আৰু ভনীয়েক মোৰ মানুহজনৰ ভনীয়েক আৰু জোৱাইক মাক মিলি আছে। আৰু সিহঁতি এতিয়া গোটৰ পইচাটো মোৰ ওপৰত হাঁচা দিছে। মই ক'ৰ পৰা দিম? মই মোৰ ছোৱালীজনীয়ে পুহিম নে মই গোটৰ পইচা দিম? সেইকাৰণে মোৰ মানুহজনক সি য'তে থাকক মোৰ কোনো হেৰি নাই, খালি মোৰ গোটৰ পইচা দিয়ক আৰু ছোৱালীজনী পোহপালন দিয়ক যে মই তাকে বিচাৰিছোঁ। আৰু মোৰ কামুৱাটিয়ে দেখোন মোৰ ঘৰৰ পৰা সোণৰ আঙুঠি দিছিলে, তাক সেইটো বিকিলে আৰু মোৰ কামফুলি দুযোৰ লৈ গৈছে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID prabhatiahom@gmail.com।